তই যদি ক'বালৈ ওলাই যাওঁ ওলাই যাওঁতে যদি অলপ বেছি দেৰি হয় তোক মায়ে ঘৰত গালি দিয়ে নিদিয়ে নিদিয়ে কয় আৰু শুনক ক'লৈ গৈছিলা ইমান দেৰি হ'ল যে তেনেকে কয় তোকনো কি বুলি কয় ঐ ক'ত মেখেলা ধুই আছিলি মেখেলা ধুবলৈ নাই যোৱা অকণমান ওলাই গৈছিলো এনেই ঐ কি ভাবি আছ তোৰ লিখাই মোক মাতে মোক কিন্তু বাবু বুলিহে মাতে ভাই মই কিতাপ এখন লিখিলো নহয় কি লিখিলো মোকো শুনাচোন প্ৰথম পেজটো লিখিছো এজন ৰজাই ঘোঁৰাত উঠি ৰাজমহললৈ গৈ আছে আৰু একেবাৰে শেষৰ পৃষ্ঠাটো লিখিছো ৰজাজনে ৰাজমহল পালেগৈ মাজৰ ডোখৰ কি বুলি লিখিম এখন ধৰক তেতিয়া বুজাই দিম কি হ'ল তই বোলে কুই চুটিলে চব পোৱা বুলি কোৱা শুনিছো আকৌনো নহ'লে তোক মই এটা সুধোঁ দেই সুধ 1 কেজি আলুৰ দাম যদি 30 টকা হয় তেন্তে 1 কিলো আলুৰ দাম কিমান হ'ব এনেই কৈ পালো নি এডাল পাওঁ বুলি 60 টকা কেনে তোৰ ইংলিছত কি বুলি কয় এই তাকে মাতোন পিনা কি এই ঔটেঙাটো ইংলিছত কি বুলি কয় ঔটেঙা ঔটেঙা আলদে বালদে কিবালে কালি শেষ